গাইজ আপোনালোকে যদি লাইট বিল বেছি আহিছে বুলি ভাবি যদি সোলাৰ প্লেট লগাম বুলি ভাবিছে তেনেহ'লে আপোনালোকে সাৱধান হ'ব সাৱধান মানে এনেকুৱা হৈ আছে আজিকালি লাইটৰ বিলৰ কাৰণে মানে সোলাৰ লগাবলৈ লগীয়া হৈ গ'ল আপোনালোকেও সাৱধান হ'ব এই সোলাৰৰ বাবে যাতে আপোনাৰ ক্ষতি নহয় তাৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ সকলোৱে মোৰ চেনেলৰ যিসকলে নতুনকৈ আহিছে মোৰ চেনেলত সেইসকলে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি যাব আৰু বেছিকৈ শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো কি হৈছে মানে এটা জায়গাত এনেকুৱা হৈছে মানে এই সোলাৰৰ বাবে ঘৰটোৱে পুৰা জ্বলি গ'ল এনেকুৱা অৱস্থা হৈ গ'ল মানে লাইটৰ বিলটো কম কৰোঁতে মানে এই ঘৰটোৱে পুৰা উৰি গ'ল আৰু এনেকুৱা হৈ গ'ল মানে ভাবিও মানে এনেকুৱা বেয়া লাগিছে নিজে আপোনালোকেও লগাম বুলি ভাবিছে যদি নলগাকৈ থাকিব মানে এনেকুৱা ডেঞ্জাৰ হৈ আছে আজিকালি মানে লাইটৰ গৰম আৰু সোলাৰৰ গৰম এনেকুৱা হ'ব মানে দুটা মিলি মানে একেবাৰে টিং চিং একেবাৰে জ্বলি গ'ল সাৱধান হ'ব সকলোৱে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব नै सलार लगायनाया खामबाय न'आनो खामजोबसैमोन